মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে বৰ্তমানৰ আধুনিক যুগত ল'ৰা সন্তান আৰু ছোৱালী সন্তানৰ গুৰুত্ব সমান। কিন্তু আমাৰ সমাজৰে কিছুমান মানুহে যি ছোৱালী সন্তানৰ মূল্য নুবুজে, তেওঁলোকে কোনো মহিলাৰ যদি ছোৱালী সন্তান বেছি সংখ্যক জন্ম হয় তেতিয়াহ'লে মাতৃগৰাকীকে তাৰ বাবে দোষাৰোপ কৰে, পিতৃগৰাকীক নকৰে। মাতৃগৰাকীক নানান কথাৰে মানসিক নিৰ্যাতন কৰে। সেইবাবে আজি আমি তোমালোকৰ কৈশোৰ প্ৰাপ্তি শীৰ্ষক পাঠটিৰ আঁত ধৰি এই সম্পৰ্কে আলোচনা কৰি প্ৰতীয়মান কৰিব পাৰিম যে ল'ৰা বা ছোৱালী সন্তান জন্মৰ বাবে মাতৃৰ কোনো ভূমিকা নাথাকে, সম্পূৰ্ণভাৱেহে পিতৃৰ লিংগ ক্ৰমজোমৰ ভূমিকা থাকে। এজন মানুহৰ শৰীৰত ৪৬টা ক্ৰমজোম থাকে। ইয়াৰে ৪৪টা দৈহিক ক্ৰমজোম বা অটোছামছ আৰু 2টা লিংগ ক্ৰমজোম বা ছেক্স ক্ৰমজোমছ। এটা সন্তানে মাক আৰু দেউতাকৰ প্ৰত্যেকৰে পৰা 23টাকৈ ক্ৰমজোম পায়। ইয়াৰে 22টা দৈহিক ক্ৰমজোম আৰু এটা লিংগ ক্ৰমজোম। দৈহিক ক্ৰমজোমবোৰ দেখাত একেধৰণৰ, কিন্তু লিংগ ক্ৰমজোমবোৰ দেখাত আৰু কাৰ্যক্ষেত্ৰত 2 ৰকমৰ। কিছুমান লিংগ ক্ৰমজোম দেখিবলৈ ইংৰাজী X আখৰটোৰ দৰে বাবে X ক্ৰমজোম বোলে, আৰু কিছুমান দেখিবলৈ Y আখৰটোৰ দৰে বাবে Y ক্ৰমজোম বোলে। মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰমজোমডাল যোৰা পাতি থাকে আৰু সেই দুয়োডালক X ক্ৰমজোম বোলে। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজোম দুডাল যোৰা পাতি নাথাকে, কাৰণ ইয়াৰে এডাল চুটি যাক Y ক্ৰমজোম বোলে আৰু দীঘলডালক X ক্ৰমজোম বোলে। সেয়েহে মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰমজোমযোৰ হ'ল XX আৰু পুৰুষৰ নিৰ্ণায়ক ক্ৰমজোমযোৰ হৈছে XY। স্ত্ৰীৰ ডিম্বত 22টা দৈহিক ক্ৰমজোম আৰু সদায় এটা X ক্ৰমজোমহে থাকে, যদিও স্ত্ৰীৰ X ক্ৰমজোম লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰি সদায় নিৰপেক্ষ হৈ থাকে। আনহাতে পুৰুষৰ শুক্ৰত 22টা দৈহিক ক্ৰমজোম আৰু এটা লিংগ ক্ৰমজোম X বা Y থাকে। সন্তানৰ লিংগ নিৰ্ণয় পুৰুষৰ X বা Y ক্ৰমজোমৰ ওপৰত নিৰ্ভৰ কৰিহে হয়। ইয়াৰ উদাহৰণস্বৰূপে মাকৰ ক্ৰমজোম 22X আৰু দেউতাকৰ ক্ৰমজোম 22X হ'লে সন্তানৰ ক্ৰমজোম 44XX হোৱাৰ বাবে সন্তান ছোৱালী হয়। মাকৰ ক্ৰমজোম 22X আৰু দেউতাকৰ ক্ৰমজোম 22Y হ'লে সন্তানৰ ক্ৰমজোম 44XY হোৱাৰ বাবে সন্তান ল'ৰা হয়। এতিয়া দেখা গৈছে যে সন্তান ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো সম্পূৰ্ণৰূপে শুক্ৰাণুৰ লিংগ ক্ৰমজোমৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমাৰ সমাজত কিছুমান মানুহে অজ্ঞানতাৰ বাবে ছোৱালী সন্তান জন্মৰ বাবে মাতৃগৰাকীক দোষাৰোপ কৰে। এই ক্ষেত্ৰত তোমাৰ আমাৰ নৈতিক কৰ্তব্য হৈছে যে এই ভ্ৰান্ত ধাৰণাটি আমাৰ সমাজৰ পৰা আঁতৰ কৰা। তোমালোকে নিশ্চয় এই সম্পৰ্কে বুজি পাইছা, গতিকে এই ক্ষেত্ৰত তোমালোকে সজাগতাৰ সৃষ্টি কৰিবা বুলি আশা কৰিলোঁ। ধন্যবাদ।